হেল্ল' বন্ধুসকল, আজি এটা ধৰ্মমূলক ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মোৰ ভিডিঅ' অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি মালিগাঁও বিষ্ণুৰাভা নগৰ উন্নয়ন সমিতিয়ে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। বিৰাট সুন্দৰ অনুষ্ঠান এটা। সেই অনুষ্ঠানত আজি আহিছোঁ। অনুষ্ঠানটো আপোনালোকক দেখাম কেনেকৈ কৰে, কি কৰে। আপোনালোকে ভিডিঅ'টো খালি সম্পূৰ্ণকৈ চাব। কৰাৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা আৰম্ভ হ'ব। এই থাপনাখন আমি সকলোৱে মিলি থাপনাখন ইয়াতে স্থাপন কৰিছোঁ। বেছি বহলাই ক'লে মই ভাল বুজাই ক'ব পাৰিলোঁ হয়। চমুকৈ মাত্ৰ মাহং বন্দে পৰমানন্দ মহাজৱম। শ্ৰীকৃষ্ণ কোন মুকং কৰোতি বা চালং। যিসকলে কথা ক'ব নোৱাৰে, বোবা, তেওঁৰ মুখত যিগৰাকীয়ে মাত দিব পাৰে। বন্দী প্ৰকৰণৰ পিছতে ভাগৱত ভ্ৰমণ কাৰ্যসূচীটো আৰম্ভ হৈছে। তেখেত আমাৰ ইছলাম ধৰ্মৰ আমাৰ ভাই, তেখেতে আমাৰ কোৰাণ পাঠ কৰিব। আপোনাৰ চলি গ'ল। মাকে নিজৰ ল'ৰাটোক পানী অকণমান খোৱালে, ধুনীয়াকৈ মিঠাই এটা উঠালে। বাকী ল'ৰাকেইটাই বিচাৰিলে। যেতিয়া সেই মাতৃকে দেহা আহা বুলি কৈ বাকী পাচতি ল'ৰাকো যেতিয়া নিজৰ ল'ৰাটোক দিয়া মিঠাইখনৰ নিচিনাকৈ যেতিয়া পাচতি ল'ৰাক দিব, সেয়াই হ'ল বৈষ্ণৱিক জ্ঞান। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি পাইব কৃষ্ণ পলাই যাইবে কত দূৰ, এহি বুলি দুপীয়া হুয়া দখে কুৰি। কৃষ্ণৰ খোজা পাইলে পৃথিৱী, ধ্বজা বজা পংকজ অং কুখে অংলংকী। আজিৰ সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান এখেতসকলে মুখ্য ভূমিকা লৈছিল। এই অনুষ্ঠানটোৰ অকণমান কৈ দিয়ক। সেইকাৰণে আমি এটা ৰক্ষা কৰিছোঁ, আমি সকলোৱে যাতে আমি মিলি জুলি থাকিব পাৰোঁ, আমি সকলোৱে যদি ভাতৃত্ব বোধ আমি ৰক্ষা কৰি চলিব পাৰোঁ, পৰস্পৰৰ মাজত যিটো ভাতৃত্ব সমন্বয়, এই উদ্দেশ্য আমি আগত ৰাখি আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনা আমি আয়োজন কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। যদি ভিডিঅ' এখন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। ধন্যবাদ।